টিংখাঙত ভদ্ৰ বৰুৱাৰ অভদ্ৰ কাণ্ড অভদ্ৰ ভদ্ৰই যৌন নিৰ্যাতন চলালে নাবালিকাক এওঁৰ নাম ভদ্ৰ বৰুৱা ভালদৰে চাই লওক নামটো ভদ্ৰ বৰুৱা ঠিকেই আছিল পিছে এই লম্পট ভদ্ৰ বৰুৱাৰ কামবোৰহে তেনেই অভদ্ৰ অভদ্ৰ ভদ্ৰ বৰুৱাই 7 বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ কেচেৰুগুৰি গাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট ভদ্ৰ বৰুৱাই মাতি নি যৌন নিৰ্যাতন চলাইছিল কণমানি ছাত্ৰীগৰাকীক দুদিন পূৰ্বে সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত কণমানি ছাত্ৰীগৰাকীৰ পিতৃ মাতৃক অৱগত কৰাত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় বৰমাম আৰক্ষী চকীত গোচৰ তৰাৰ পাছত আৰক্ষীয়ে ইতিমধ্যে লম্পট ভদ্ৰ বৰুৱাক আটক কৰিছে মানুহজনীয়ে থাকে মইতো বেলেগত কাম কৰি থাকোঁগৈ মই কালি গম পাই পিনি মাতি আনিলে এই কেছটো হোৱা দেখি মই আহিলোঁ আহি পিনে কৈছোঁ কেছ দি দিয়া মানে কোৱা হয় নহয় ইফালে গোলকগঞ্জৰ ভামনদাঙ্গাত সংঘটিত হয় এক জঘন্য ঘটনা দুই নৰপিশাচৰ কামনাৰ বলি হয় এগৰাকী মুকবধিৰ মহিলা নিশা ঘৰত অকলে আছিল মুকবধিৰ মহিলাগৰাকী আৰু সেই সুযোগ গ্ৰহণ কৰি দুই নৰপিশাচে চলাই যৌন নিৰ্যাতন বলপূৰ্বক ধৰ্ষণ কৰি দুই নৰপিশাচ পলায়ন কৰে নিশাৰ ভাগত চুবুৰীয়া কাষৰ এঘৰত মহিলাগৰাকীয়ে আশ্ৰয় গ্ৰহণ কৰে আৰু আজি পুৱাৰ ভাগত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক তার মানে আমরা তো বাড়ি থাকছি না রাতে একটার সময় 12টার সময় আর কি এই ঘটনা আমার বৃষ্টি আসছে তারপরে পাগলি এখন মানে বাড়িতে মানে চেল্লা হাল্লা করে তা চেল্লা হাল্লা করার পরে আমার কাণত পড়ছে পড়িয়ে উঠিয়ে মানে আসিল লাগছ আৰু এই দুই জঘন্য ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে নাৰী যে সুৰক্ষিত নহয়